এয়া আমি বৰ্তমান উপস্থিত হৈছোঁ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰাথমিক বিদ্যালয়। ইয়াত আমাৰ আজি জুবিন দাৰ জন্ম জয়ন্তী, তো সেইটো উদযাপন কৰা হ'ব। আমাৰ প্ৰথম কাৰ্যসূচী কালি হৈছিলে, যিটো এইটো আজি আমি আহিছোঁ স্কুলখনলৈ। তো তাত থকা যিসকল ষ্টুডেণ্ট আছে, কণ ল'ৰা ছোৱালীসকলৰ লগত আজি অকণমান সময় অতিবাহিত কৰিম বুলি ভাবিছোঁ। তাতে তেওঁলোকৰ আমাৰ প্ৰগ্ৰেম গোটেই দিনজোৰা কাৰ্যসূচী লৈ পেলাই আজি লোৱা হৈছে। যিহেতু আমাৰ জুবিন গাৰ্গৰ আজি জন্মদিন, সেই জন্মদিনৰ দিনা যিহেতু তেওঁৰ বাৰ্থডে আমি শ্ৰদ্ধাঞ্জলিৰে উদযাপন কৰিব লাগিব, যিহেতু তেওঁ আমাৰ মাজৰ পৰা বৰ্তমান হেৰাই গৈছে। তো তেওঁ থকা অৱস্থাত বিভিন্ন ধৰণে তেওঁ নিজৰ জন্মদিনটো পালন কৰিছিলে। যিহেতু আজি তেওঁ আমাৰ মাজত নাই, তো সেই গতিকে আমি আমাৰ তেখেতক শ্ৰদ্ধাঞ্জলিৰে আমি তেওঁৰ জন্মদিনটো আজি পালন কৰিব লাগিব। মঞ্চৰ ফালে আমাৰ এনজিঅ'ৰ সভাপতি প্ৰচণ্ড দাসক আমাৰ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মঞ্চত আমাৰ এনজিঅ'ৰ ভাইচ প্ৰেচিডেণ্ট বিশ্বজিৎ দাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰকো মই মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাবলৈ আমাৰ সভাপতি প্ৰচণ্ড দাসক মই অনুৰোধ জনালোঁ। ইয়াত উপস্থিত থকা এনজিঅ'ৰ পৰিয়ালবৰ্গক বন্তি প্ৰজ্বলন কৰোঁতে সভাপতিক সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ। মই আমাৰ সভাপতি প্ৰচণ্ড দাসক বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ, আৰু লগতে আমাৰ এইখন স্কুলৰ প্ৰিন্সিপাল আৰু আমাৰ এনজিঅ'ৰ ভাইচ প্ৰেচিডেণ্টক লগত সহযোগিতা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।
পূৰা লাইন হৈছে এয়া পূৰা ধুনীয়াকৈ লাইন হৈ আছে তাহাঁতি গোটেইখিনি ইমান ভাল লাগিলে নহয় মানে একদম ল'ৰালিৰ কালৰে এনেকৈ উভতি পেলাই আহিলোঁ তেনেকুৱা লাগিছে আজি একদম নিজৰ মানে স্কুলত যেনেকৈ আমি পঢ়িছিলোঁ তেনেকৈ যেতিয়া কম্পিটিশ্যন হৈছিলে কম্পিটিশ্যনবিলাকত যেনেকৈ আমি পাৰ্টিচিপেট কৰিছিলোঁ তো তেনেকৈ একদম মানে ইমান ভাল লাগিলে নহয় মানে কি ক'ম আৰু মানে জুবিন দাই যেনেকৈ সৰু ল'ৰা ছোৱালীক ভাল পাইছিলে সৰু ল'ৰা ছোৱালীখিনিৰ লগত তেওঁ বহুত মানে মৰম কৰিছিলে সৰু ল'ৰা ছোৱালীখিনিক তো সেইটো কাৰণে আমাৰ এটা প্ৰচেষ্টা আছিলে যে আজিৰ দিনটো তেওঁ ভাল পোৱা কিছুমান কামেৰে আমি আৰম্ভণি কৰোঁ যিহেতু তেওঁৰ আজি জন্মদিন তো তেওঁ য'তেই আছে তাৰ পৰাই যাতে চাই আমি কেনেকৈ আজি তেওঁৰ বাৰ্থডেটো উদযাপন কৰিলোঁ তো সেয়াই এই ল'ৰা ছোৱালীখিনি গোটেইখিনি এনেকৈ আমাৰ NGOৰ গোটেইসমূহ কাৰ্যকৰ্তাসমূহ এনেকৈ আছে এয়া ছাৰ আছে স্কুলৰ প্ৰিন্সিপাল আৰু এছিষ্টেণ্ট টিচাৰ ছাৰ তেখেতো আছে আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনে পালে জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এবাৰ লাইক কৰি দিব আৰু যদি কোনোবা নতুন ব্যক্তি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে এবাৰ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই